কামবিলাক কৰিম চৰকাৰে দৰমহা দিয়ে সেইকেইটা বাহিৰা পইচা কাম পোৱাটো ভাল আছিলে উপায়টো নাই সেয়ে কৰিব লাগিব বাহিৰা পইচা কেইটামান আনিব লাগিব Apina asu. Pernah ada masuk ke kita kalau ibadah kita mau makan apa ada di bawah kita dapat. Mak pokoknya mak tu bis bama na he boleh. Upaya na sok ada dom dia he kita. Tapi bayar pesa kita mana kuat bhala sila. Dia bazar tu boleh, nalila dia rati kaya kan mulai habo. Sudah aku gak bohong ya pak, saya mau ikan sedikit no habo. Mantu hasil ni, mantu. Oh gak bohong. Oh suah, hoi aha. Hoi apa juga. Oh pak, tolong kia silo. Aku langsung ke kamar tu tinggal di situ. Oh, nanti boleh tak? Oh, kamu ada apa lagi dia? Aku dari siapa ni sekarang satu boleh dia. Siapa lagi? Siapa dia sana? Siapa ni? Anis baru. Oh, pasal kita mau di boleh ada di bawah mau illegal loh, coba. Boleh main ini apa? Tu nama tu ki? Bilang sih berapa? Di nama tu? Nanti berapa? Mana mahal gimana apa? Mahal, macam income certificate terberhenti tu. Oh, head tu. Oh, 50 টাকা পালো এটো আসলে না নকরি ও আসলে বা আজি মন্দিরে কইলা বজারে গবলে হবো পাই মতে যে খামুৰ আবলা যাও বজাৰটা কৰি ঘৰত পা নহয় ভালকে সুধিম ৰ ও কনসল পালি মই টাউনবাগলা খামৰ বেলা হৈছিলে মই যে কো কিনা হলা পা আহি আছো আপোনাক ঘৰত পোৱা নাই ঘৰ নেথাকি নেকি ও বাবা মনো কিমান কাম কাজ কৰিও মুডু ঘৰত কাম কাজ আছে এ পথাত খেতি আছে এতিয়া এটা তো কুঠে তেলা গব আছে ন কাৰণে মই অকন কামলৈ যাও পাই পালি মই লিখি দি আছো ৰ এইটো কথা ক'লে নহব নহয় চৰকাৰে আপোনাক দৰমহা দি আছে দৰমহা লৈছে কিয় আমাক গাঁৱৰ মানুহখিনি অকন সহায় কৰিবলৈ সেইটো কথা নহয় ও তই বুজি নাপাও তই মই লিখি দি আছো ৰ মই লিখি দি আছো ৰ পইচা পাতি আনিছ নাই কিহৰ পইচা এখন আকৌ চৰকাৰে আপোনাক এনেই দৰমহা দি আছে নেকি আকৌ এক্সট্ৰাকে আকৌ গাঁৱৰ মানুহক পইচা লাগে কৰি দিয়ক কামটো হ'ব দে হ'ব তোৰ বা পইচা কও কি নপয় মই জানো নপৰেতো কাম ব্লগ পাওনে নাপাও বা আজি পাম দিয়া ঘৰত থাকে নে নাথাকে বা মাতিছো ও গাম ভাষা আছে নে ঘৰত আছো আহা তহঁতৰ কি হ'ল আকৌ তহঁত আহিলি কচোন তহঁতৰ কি আছিল মোৰ মানে কাগজ এখন লিখাবলৈ আছিল আপোনাৰ ওচৰত তেন্তে বচোন মই চকীয়ে নাই আমাৰ বহ ইয়াতে বহ হ'ব দিয়ক ইয়াতো লিখিলে না তোতো লিখি দি আছো ভালে পাবলৈ নাই এজন ঘৰ নেথাকে ইমান বিচাৰি আহো ঘৰত নাথাকে মানুহটো ক'ত যায় খেতি পথাৰ ঢেও মোক আমাৰ নাই চাগে খেতি পথাৰ তহঁতৰ কেই বিঘা আছে আমাৰ তহঁতকে বেছি আছে বুঝছ নাই সব ঘৰত পাবলৈ দিগদাৰ শুনচোন এই কথা এটা তহঁতৰ পইচা পাতি আহিছ নাই কিহৰ পইচা লাগে আপোনাৰ একো পইচা চইচা পাবলৈ নাই মই নলিখিব জানো লৈ যাবিলা কি নোৱাৰে চৰকাৰী দৰমহা এনেই লৈছে নেকি লিখক আকৌ কিহৰ দৰমহা ল'বলৈ আহিছে চৰকাৰী দৰমহা পোৱা নাই আৰু লাগে কিয় নালাগিব মোক মই বাহিৰা পইচা নল'লে মই কেনেকৈ চলিম চৰকাৰে যিকেইটা দৰমহা দিয়ে মই ঘৰ বস্তু বাহানি হেৰি কৰোঁতে যায় দেখোন মোকোতো কিবা এটা লাগে ন আজি তাতে ঘৰলৈ বোলে এই শহু ঘৰৰ পৰা বোলে কোনোবা আহিব বোলে বজাৰ কৰিবগৈ লাগে মই পইচা লাগিব নহয় মোক
মোক পইচা লাগিব মই কিহৰ আপুনি আকৌ পইচা কথা ক'বলৈ আহিছে চৰকাৰী দৰমহা পাইছে এতিয়া কাম কৰিবই লাগিব ৰাইজৰ সেৱা আপুনি কৰিবই লাগিব লৈছে কিয় এই কাম মই সেইটো কওঁ নকওঁ সেইটো মোৰ কথা চৰকাৰে মোক চাকৰিটো দিছে মইতো কৰিম মই নকওঁ বুলি কোৱা নাই কিন্তু মোকতো পইচা এটা লাগিব ন চৰকাৰে ইমান কেইটা ধন সেইকেইটা কেনেকৈ চলিম মোৰ গৰু আছে পথাৰত সেইবোৰ কথা ক'লে নহ'ব নহয় কাৰণ আপুনি কিবা এটা মূল্যৱান বস্তু কিবা এটা হ'লেওতো পাইছে নাই পোৱা মই একো মূল্যৱান বস্তু পোৱা নাই মোক মুঠতে পইচা লাগিব নহ'লে মই বোলে একো লিখিব নোৱাৰোঁ ইমানখিনি কথা ক'লে ৰুণটো বাপেকে মৰিছিলে সেইটোৰ কিবা খা খবৰ আছেনে কিমান চনত মৰিছিলে কি কথা কি বতৰা ক'ৰবাত লিখা আছে এইবোৰতো একো নাই খালি কিবা এখন লিখা কথা ক'লেই খালি পইচা সেইটো কথা বাদ দে মোক গাঁওবুঢ়া পাতি দিছে তহঁতক কিবা এখন লিখি দিবলৈ সেইটো তহঁতৰ প্ৰব্লেমটো সলভ কৰিবলৈ মোক গাঁওবুঢ়া পাতি দিছে আৰু তই তাতকৈ ওপৰত বেছি কথা নকবি তই কাগজ নিবলৈ আহিছ তোক মই পইচা লওঁ তই লৈ গুচি যা হ'লতো একদম মন থাকে একদম এটা লাভকে আমি পালো পইচা কি আমাৰ পৰা পইচা ল'ব আপুনি ল'ব লাগিব আমি দিবলৈ নাই পইচা এটকা এটা আপুনি ফ্ৰীতে কৈ দিব গাঁওখন আপোনাৰ গেলি আছে নেকি মই নোৱাৰো তহঁত ক'ত কওঁগে যা যা মই নোৱাৰো কৰিব যা এইখন তোৰ হ'ল লৈ যা লৈ যা তেওঁলোকক কি হ'ব এতিয়া তেওঁলোকক কি হ'ব তই যা দাইটি আছ ন আছো কোন বিচাৰ কি কামত আহিলি কামত মানে হেৰি সিদিনাখন মই আহিছিলো ঘৰতে নাপালো মানে এই কাগজ এখন লিখাব লাগিছিল কি কাগজ চাওঁ নাওবুঢ়া কাগজে তাকে তোক নাপাওঁ ঘৰতো নাথাক নেকি থাকো পথাৰত যাওঁ যে মই গম পাইছো পথাৰত যাওঁ হ'লেও আমাৰ কামখিনিতো চাব লাগে হয় নে আমাৰ কামখিনিতো আমাৰ মানুহৰ কামখিনি কৰিব লাগিব ন তেনেকে নহ'ব এই কাগজখন চাই দেচোন মোক কিবা এটা লিখাই দিব লাগে লিখি দে তাক এতিয়া গাঁওবুঢ়া আমি পাতি দিছোঁ যিটো কামটো কৰিব লাগে ন আমাৰ কামখিনি কৰিব লাগিব নকৰিলে কিবা হ'ব নাই কোৱাচোন তোমাৰে কি কামত আহিলে মোৰো এখন কিবা কাগজ মানুহজনী ফালৰ কৰিবলৈ আহিলোঁ তাকে তেওঁ অধিক আলোচনা কৰিলে তেওঁক বোলে আকৌ পইচা লাগে কিহৰ পইচা লাগে আকৌ এইটোতো গাঁওবুঢ়াটো চৰকাৰী পইচা দি থৈছে আকৌ তোক আকৌ পইচাটো কি হ'ব লাগে সেইটো কথাটো ক'লে নহ'ব ন তোক খালি দায়িত্ব কথা এটা কওঁ মই তোক কওঁ তোক খালি পইচা চিন্তা তই চৰকাৰী কাম তই চৰকাৰী গাঁওবুঢ়া ৰাইজে পাতি দিছে তই ৰাইজৰ চৰকাৰী পইচা তই পাই আছ হ'লেও তই 50 টকাকে 20 টকা এটা তোক দিয়ে যথেষ্ট মই সেইটোকে কথা 20 টকা দে 10 টকা দে মই একো নকওঁ তহঁতে কিবা এটাতো দে মোক বাহিৰা মানুহৰ পৰা 2 টকা ল'বি আমাৰ মানুহৰ পৰা তই 20 টকা 30 টকা 50 টকা তই নহ'লেওতো তই চলিব পাৰিবি তেতিয়াহ'লে তই সিহঁতৰ গোটেই গাঁৱৰ ল'ৰা হয়নে নহয় তই লিখাই দিলেতো একো আপত্তি নাই তেতিয়াহ'লে তই আৰু এটা কথা কওঁ তোক সদায় তোক ঘৰত নাপাওঁ আহিলে ইহঁতো আহিছে চাগে সদায় ডেইলি আহোঁ তোক ঘৰত নাপাওঁ তোক ক'ত থাক তই এনিটাইম কামত লাগিলে নহ'ব নহয় আমাৰ কামটো কৰিব লাগিব হয় নে নহয় তেতিয়াহে তই এনিটাইম সদায় সদায় তই কামত লাগিলে হ'ব নেকি এতিয়া চব মানুহ কিমান দূৰৰ পৰা মানুহ আহি উভতি যায় তোক নাপাই পালে মিছাকে কৈছো নেকি বাৰু নাই তেন্তে মই আজি পৰা ঘৰতে থাকিম দে ঘৰতে থাকিম ন তই কাম কৰিব লাগিব তই পইচা বিচাৰি কাকো জোৰ নকৰিবি তোক পইচা কোনোবাই মৰমত 10 টকা 20 টকা দিছে সন্তুষ্ট হবি তই ল'বি তাক কামটো কৰি দিবি মানুহৰ হেৰিয়াৰ কাৰণে তোক পাতি থৈছো গাঁওবুঢ়া আমি ৰাইজেহে পাতি থৈছো তোক ঠিকে আছে কাগজখন লিখি দে মোক এতিয়া তোমালোকেও লিখি কৰি লোৱা মোৰ মানে বেলেগ কাম এটা আছে সেইফালে যাব লাগে আকৌ এই কামটোৰ কাৰণে মই ডেইলি আহি থাকিব লগা হৈছে ঠিক আছে মই যাওঁ তোমালোকে ইহঁতক লিখি দিবি হ'ল তেতিয়াহ'লে আমি গৈ থাকোঁ তোমালোকে আহিবা হা লিখি মোৰ মানে ল'ৰা ছোৱালীটোৰ স্কুলৰ মানে বাৰ্থ চাৰ্টিফিকেটখনৰ হেৰি কৰিব লাগে লিখা এখন কনচল পালেহি মই কাম কাজবিলাক সামৰি পেলাই হৈছিলেহে মই যে কৌ কিদিনাখনৰ পৰা আহি আছো আপোনাক ঘৰত পোৱা নাই ঘৰত নাথাকি নেকি ঘৰত পাওঁ নহয় ভালকে দিম ৰ ক'ত গ'ল মই লিখি তোক দি আছো ৰ পইচা পাতি আনিছ নাই কিহৰ পইচাখন আকৌ চৰকাৰে আপোনাক এনেই দৰমহা দি আছে নেকি আকৌ এক্সট্ৰাকে আকৌ গাঁৱৰ মানুহৰ পৰা পইচা লাগে কৰি দিয়ক কামটো হ'ব দে হ'ব তোৰ বা পইচা কওঁ কি নপৰে মই জানো নপৰেতো ভাল আছে